নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতি দিছিলোঁ। সিদিনাখন নতুন ভিডিঅ' আহি আছে, বেক টু বেক কৈ পেলাই ভিডিঅ' সামৰিছিলোঁ। আজি বেক টু বেক নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি টপিকটো এনেকুৱা ওপৰত বনোৱা গৈছে, এই টপিকটো মানে থিংকিং মানুহৰ বদলি গৈছে। এই থিংকিংটোৰ কাৰণে মই এটা ভিডিঅ' আজি প্ৰস্তুত কৰিবলৈ লৈছোঁ আপোনালোকৰ আগত। তেন্তে বলক বন্ধুসকল, ভিডিঅ'টো অকণো দেৰি নকৰি পেলাই এতিয়াই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অকণো স্কিপ নকৰাকৈ। স্কিপ কৰিলে আপোনালোকে বুজি নাপাব ভিডিঅ'টো, সেইকাৰণে গোটেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই যাওক। কথাটো হ'ল মানে আজিকালি আমাৰ মানে এই পৰিৱেশত মানে আমাৰ গাঁও অঞ্চলত বা বিশেষকৈ টাউন অঞ্চলতো মানে কিছুমান মানুহ, গোটেই সোপা নহয়, গোটেই সোপাৰ ভিতৰত ভাল মানুহ থাকে। কিছুমান মানুহে মানে আন এজনে কিবা এটা কৰিলে মানে কিবা কিবি মনত ভাবি থাকে যে ই কৰিলে, তামুক কৰিলে, মানে এটাৰ লগত এটা মানে জ্বলি থাকে কিবা এটা কৰিলে। সেইকাৰণে সেই কথাটো মানে মই আপোনালোকৰ আগত আলোচনা কৰিবলৈ বিচাৰিছোঁ যে কি হৈছে মানুহবিলাকৰ, এই কথাটো কেলৈ মেমৰিত মানে নিজৰ মাইণ্ডত সোমোৱাই লয়। নিজৰটো নিজেই ভাবিব লাগে না, আনৰ যিকোনো কোনোবাই কিবা কৰিছে সেইটো নিজে মেমৰিত সোমোৱাই ল'ব নালাগে, নিজে নিজৰটোত লাগি থাকিব লাগে। কাৰণ এতিয়া আনজনে আনজনৰ কথা যদি, বেলেগ এটাৰ কথা যদি মই ভাবি থাকোঁতে মোৰ ভাবা, মই যোনটো ভাবিম সেইটো কেতিয়া কৰিম। আনজনৰ থিংকিংটো লৈ মোৰ মাথাত যদি আৱৰ্জনা সোমোৱাই মই বহি থাকোঁ, আনৰটোৱেই ভাবি থাকোঁ, তেন্তে মোৰ কামখিনি মই কেতিয়া কৰিম। বিদ্যা গাইছ, আপোনালোকে এনেকৈ যদি আনৰ কথা যদি আপোনালোকে ভাবি থাকে, আনৰ কথাটো যদি মেমৰিত সোমোৱাই লয়, তেন্তে আপোনালোকৰ জীৱন একদম বৰবাদ। বিদ্যা গাইছোঁ মই, আপোনালোকৰ একে মেমৰি বৰবাদ হৈ যাব। আপোনালোকে ভৱিষ্যতে একে ডাউন পৰি যাব। সেইকাৰণে আনৰ কথাত কি হৈছে, আনৰ কথাত মন নিদি, আনে কি কৰিছে কি নাই কৰা সেইবোৰ নাচাই নিজেই ভাবিব লাগে যে মই কোন পজিশ্যনত আছোঁ, কি কাম কৰি আছোঁ, মই ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ। সেইকাৰণে নিজকে ভাল লাইনত লৈ যাব লাগে আৰু আনৰ কথা মেমৰিত সোমোৱাই ল'ব নালাগে। আনৰ কথা যেতিয়া এজন মানুহে মেমৰিত সোমোৱাই ল'ব, অমুক কৰিছে তামুক কৰিছে, সেই আনৰ কথাত লাগি থাকোঁতেই যাব, নিজৰ সময়খিনি আনৰ ওপৰত ডিপেণ্ড কৰোঁতেই যাব, আনৰ কথা ভাবি থাকোঁতেই যাব। সেইকাৰণে নিজৰ ভাৱনাটো নিজেই কৰাটো নিজেই কৰিব লাগে, নহ'লে আনৰ কথা লাগি থাকিলে নিজে এদিন ডাউন পৰি যাব। সেইকাৰণে মই গোটেই মানে কি আৰু চবকে কৈছোঁ এই কথাটো যে আপোনালোকে তেনেকৈ আনৰ কথাত লাগি নাথাকিব, নিজৰ মতামত নিজে ভালকৈ চলিব, নিজৰ বিবেকে যি কয় সেইটো শুনিব, বিবেকৰ মতে কাম কৰিব আৰু আপোনালোকে আনৰ কথা লাগি নাথাকিব। গাইছ, এইটোৱে কথা যে আপোনালোকে আপোনালোকৰ কামত ব্যস্ত হৈ থাকক, আনৰ কথাত মন নিদিব, আনৰ কথা মগজুত সোমোৱাই নল'ব। আনৰ কথা যদি লাগি থাকে আপোনালোকে এদিন নিজেই বৰবাদ হৈ যাব। সেইকাৰণে নিজৰ কাম নিজেই কৰক, একদম মন দি কৰক আৰু যি ভাবে সেইটোৱেই কৰক। যোনটো মন যায়, যোনটো ভাল যোনটো বেয়া আপোনালোকে নিজে বিবেচনা কৰি বেয়া কামটো ছাইডত থৈ দিয়ক, ভাল কামটো আঁকোৱালি ভাল কামটোত আগবাঢ়ি যাওক, কৰি পেলাই ভাল কামটো কৰি থাকক, তেতিয়াহে আপোনালোকে জীৱনত ছাকচেছ পাব। আৰু আপোনালোকে চাওক, আজি আমাৰ মানে বিশেষকৈ এই গাঁও এলেকাতে আমাৰ মোৰ ঘৰ আপোনালোকে নিশ্চয় জানে, মই হোজাইৰ বাসিন্দা হয় আৰু হোজাই এলেকাৰ জয়সাগৰ গাঁও বুলি কয়। এখন ভিতৰুৱা গাঁৱৰ ল'ৰা হয় মই, আৰু ভিতৰুৱা গাঁৱৰ মানে বিশেষকৈ দুখীয়া ল'ৰা, আমি দুখীয়া শ্ৰেণীৰ মানুহ। আৰু আমাৰ গাঁওখন বেছি খেতিৰ ওপৰত ডিপেণ্ড কৰে, খেতি কৰি, ধান খেতি কৰি বা চব্জি খেতি কৰি আমাৰ গাঁওবাসীয়ে মানে চলি যায়, এই খেতিৰ ওপৰত মানে চলি থাকে। কিন্তু এইবাৰ কি হ'ল গাইছ, মানে দুনিয়া এইখনত বৰষুণ আপোনালোকে চাব, ধেমাজি, লখিমপুৰ, গুৱাহাটী, আপোনালোকে সেইফালে চাব, একদম বৰষুণত গোটেই হাহাকাৰ, একদম আপোনালোকে পথাৰত নামিবই নোৱাৰে, বানপানী, ৰাস্তা ঘাট ডুবাই গৈছে। কিন্তু আপোনালোকে চাওক, আমাৰ এই গাঁৱৰ মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে দেখিব পাৰিছে, মই পথাৰত আছোঁ বৰ্তমান, পথাৰৰ পৰা ভিডিঅ'টো শ্বুট কৰি আছোঁ। আৰু আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত চাব পাৰে, একদম মাটি শুকাই, একদম এতিয়া বাৰিষা কাল, গোটেই মাটি শুকাই বৰবাদ। আপোনালোকে চাওক, মই কেমেৰামেনক কৈ আছোঁ এইবোৰ পথাৰখিনি দেখাই দিবলৈ অলপ। তো গাইছ, এইখিনিয়ে আছিলে ভিডিঅ'টোত। আৰু মই ভিডিঅ' বনাবলৈ বিশেষকৈ আবেলি টাইমতে মই ভিডিঅ'বিলাক বনাওঁ আৰু আপোনালোকক আজি প্ৰতিশ্ৰুতি দিছোঁ যে আজিৰ পৰা আপোনালোকে দৈনিক এনেদৰে এটা সৰু ভিডিঅ' পাই থাকিব। আৰু আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'ৰ পৰা কিবা এটা জানিবলৈ পাৰিব। সেই উদ্দেশ্য লৈ মই ভিডিঅ'খিনি বনাই যাম আৰু আপোনালোকে মৰম ভালপোৱা দি যাব মোক। আৰু আপোনালোকৰ ছাপোৰ্টৰ বাহিৰতো মই একোৱেই নহয়, ছাপোৰ্ট কৰিব, যিমান পাৰে ছাপোৰ্ট কৰিব। এনেকুৱা ধৰণৰ ভাল কণ্টেণ্ট লৈ মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। আজিলৈ ইমানেই গাইছ,
আজিলৈ বাই বাই। আৰু চেনেলটোত যদি নতুন আহিছে, কোনোবাই নতুনকৈ চাই আছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু শ্বেয়াৰ কমেণ্ট লাইক কৰি দিব গাইছ। আজিলৈ বাই বাই।